ঋষিমুনিসকলে যেতিয়া সাধনা কৰিছিল তেওঁলোকে গম পাইছিল যে গোটেই বিশ্বব্ৰহ্মাণ্ডত এটা শব্দ উচ্চাৰণ হৈ থাকে। এইটো বিশ্বব্ৰহ্মাণ্ডৰ বাহিৰতো হৈ থাকে আৰু মানৱৰ ভিতৰতো হৈ থাকে। সেই শব্দটো তেওঁলোকে নাম ৰাখিলে ওমৰ পৰাই আমাৰ গোটেই বিশ্বব্ৰহ্মাণ্ডখনৰ সৃষ্টি হৈছে। আৰু এটা থৰপিত আছে যেন বিন্দু আৰু প্ৰকাশৰ মিলনতেই আমাৰ এই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছে। বিশ্বব্ৰহ্মাণ্ডত থাকক নাথাকক ওম শব্দটো চিৰকাল থাকিব। আৰু ওম শব্দ পৃথিৱী, আকাশ, পৃথিৱী, স্বৰ্গ আৰু পতালক বুজায়। ওম শব্দ ব্ৰহ্মা বিষ্ণু মহেশকো বুজায়। ওম 3টা আখৰেৰে সংযুক্ত অ, উ, ম। ওম সাধনা কৰিলে আমাৰ বহুতো বেমাৰ নাইকিয়া হৈ যায়, মানসিক ৰোগবোৰ নাইকিয়া হৈ যায়। তাৰ লগতে আমাৰ যি ধমনীবোৰ ভালকৈ চলে, হাৰ্টবিটো ভালকৈ চলে। আৰু ওম হ'ল মুখ প্ৰাপ্ত পোৱাৰ, জন্ম মৃত্যু বন্ধনৰ পৰা মুক্তি পোৱাৰ এটা শব্দ। এই শব্দ যদি আমি ধ্যান কৰোঁ, ই আস্তে আস্তে কি হয় আমাৰ শৰীৰত প্ৰভাৱ পৰে। আৰু আস্তে আস্তে কি হয় এই শব্দটো একদম লাহে হৈ ভিতৰত হ'বলৈ ধৰে আৰু এটা বীণৰ দৰে শব্দ হয়। তাৰপিছতে ই লাহে লাহে শংখৰ দৰে শব্দ হৈ গোটেই বিশ্বব্ৰহ্মাণ্ডত বিয়পি পৰে। তেতিয়া আমাৰ আত্মা পৰমাত্মাৰ লগত মিলন হয়। আমি তেতিয়া মোক্ষপ্ৰাপ্ত হওঁ। ওম এক মহান শব্দ। এই শব্দ আমি সকলোৱে উচ্চাৰণ কৰিব লাগে। এই শব্দ উচ্চাৰণ কৰিলে আমাৰ দেহ ভাল থাকিব। আপোনালোকে ওম শব্দটো উচ্চাৰণ কৰি চাবচোন, ৰাতিপুৱা উঠি আসন কৰি বহি। তাৰপিছত জনাবচোন মোক কেনেকুৱা লাগিছে। শৰীৰটো সুস্থ লাগিব আৰু পাতল লাগিব। আজিৰ ভিডিঅ' মোৰ ইমানেই।